আজি আমাৰ ঘৰত সকাম। এয়া পাপা কলপাত ধুই আছে, কালিয়ে কাটিলে বাৰু। এয়া আইতা এজনীয়ে প্ৰসাদ ধুই আছে। আপোনালোকে দেখিবলৈ পাইছে প্ৰসাদ। বা আমাৰ ঘৰত হাতী আহি গ'ল। আজি কি ভাল দিন, সকামৰ দিনাখনেই হাতী আহিলে, একদম বঢ়িয়া। जय गणेश बाबा। এয়াই পাপা বন্তি জ্বলাইছে, বন্তি জ্বলাইছে। বৰ্ড এটাৰ চাৰ্ট এয়া ভকতসকল বহি আছে, পঢ়ি আছে। এয়া আমাৰ বুঢ়ীজনী মস্তি কৰি আছো, চাবলৈ নিদিওঁ তাইক। এই আমাৰ প্ৰসাদ খাবলৈ বহিছিলো দেই। এইজনী আমাৰ আইতা। এইয়া ভকত বিদায়।